কি খবৰ আপোনালোকৰ মই নিবেদিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো দেখি হয়তো গম পাইছে যে আজি আমি অলপ ওলাই আহিছোঁ ঘৰতে থাকি আমনি লাগি আছিল সেই কাৰণে আমাৰ ওচৰতে থকা নাহৰকটীয়াৰ নামফাকে গাঁৱত থকা এটা বুদ্ধিষ্ট মনেষ্ট্ৰীলৈকে ওলাই আহিলোঁ গতিকে আজি তেন্তে আমাৰ লগতে আপোনালোকেও বুদ্ধিষ্ট মনেষ্ট্ৰীৰ যি সৌন্দৰ্য সেয়া আপোনালোকেও উপভোগ কৰক গাড়ীখন পাৰ্ক কৰি থলোঁ ইয়াতে আপোনাৰ ফিল্ড আছে তাতে থ'ব পাৰি আৰু নামিয়েই চাওকচোন ইমান ধুনীয়াকৈ ৱালত পেইণ্টিং কৰি থোৱা আছে ইয়াৰে আপোনাৰ প্ৰতিখন ৱালতে বেলেগ বেলেগ কিবা ষ্টৰী আধাৰত ইয়াতে পেইণ্টিং কৰা হৈছে ষ্টৰীবিলাক কি মইতো নাজানো বাৰু ভালকৈ চাই যাওকচোন ইমান ধুনীয়াকৈ ইমান নিপুণভাৱে আঁকিছে তেওঁলোকে পেইণ্টিংবিলাক কোনে আঁকিছে সেইটোতো নাজানো বাৰু সঁচাকৈ শলাগ ল'ব লাগিব কিন্তু যিয়ে ইমান ধুনীয়াকৈ এই পেইণ্টিংখিনি আঁকিছে ইয়াৰ কাৰণে আপোনাৰ নামফাকে মনেষ্ট্ৰীত সোমোৱাৰ আগতে আপোনাৰ মনটো একদম এই পেইণ্টিংবিলাক দেখিয়ে মনটো একদম খুচ হৈ যাব ইয়াতে মনেষ্ট্ৰীত সোমাওঁতে ইয়াতে ছাইডত জোতা চেণ্ডেল খুলি সোমাব লাগে আগৰ পৰাই এই মনেষ্ট্ৰীত আপোনাৰ জোতা চেণ্ডেল নিবলৈ নিদিয়ে সোমাই আহিয়েই চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো চাৰিওফালে গছ গছনি ফুল গছ ৰুই থোৱা আছে যাৰ কাৰণে মনেষ্ট্ৰীৰ সৌন্দৰ্য দুগুণ বৃদ্ধি পাইছে এতিয়া তেন্তে আমি ভিতৰলৈ সোমাই যাওঁ আপোনালোককো দেখাই থাকিম চাই থাকিব ইয়াতে দেখিছেনে বুদ্ধদেৱে ইয়াতে আপোনাৰ ৰেষ্ট কৰি আছে আৰু এইফালেও আছে বুদ্ধদেৱে আছে ধ্যান কৰি থকা বুদ্ধদেৱ আৰু এইফালে চাওকচোন বুদ্ধদেৱৰ ওচৰত গৰু আৰু বাঘে আপোনাৰ একেলগে পানী খাই আছে ইয়াৰ পৰা বাৰু আপোনালোকে কি বুজিছে যদি কোনোবাই গম পাইছে কি বুজিছে তেন্তে জনাবচোন কমেণ্ট কৰি এতিয়া আমি ইয়াতে অলপ ধূপ চুপ জ্বলাই লওঁ আগতে ইয়াতে আপোনাৰ কেণ্ডেল জ্বলাবলৈ দিয়ে আজি কিন্তু কেণ্ডেল নাই সেইকাৰণে আমি ধূপকে জ্বলাওঁ আৰু ইয়াতে দেখিছেনে অসংখ্য বুদ্ধদেৱৰ মূৰ্তি আছে চায়ে ভাল লাগি যায় ইমান ধুনীয়া ধুনীয়া আছে আৰু এটা বিশেষত্ব কি জানেনে ইয়াত কিন্তু আপুনি একদম পিচফুলি থাকিব লাগিব কাৰণ ইয়াৰে মন্দিৰত আপোনাৰ পূৰা শান্তি মানে যিটো শান্তিপ্ৰিয় হয় বুদ্ধদেৱ ইয়াতে আপুনি আহিলে অলপো হাই উৰুমি কৰিব নোৱাৰিব আৰু ইয়াৰে আপোনাৰ ফাকিয়াল গাঁৱৰ মানুহবিলাকো বহুত ভাল হয় তেওঁলোক বহুত শান্ত প্ৰকৃতিৰ মানুহ হয় আজিলৈকে যিমান ইয়ালৈ আহোঁতে লগ পাইছোঁ তেখেতসকলৰ লগত কথা পাতি গম পাইছোঁ তেওঁলোক বহুত শান্তিপ্ৰিয় হয় আৰু তেন্তে এতিয়া আমাৰ লগতে বাকীখিনি ইয়াতে যি আছে সেয়া আপোনালোকে চাই থাকক এতিয়া আমি গৈ আছোঁ এইফালে এটা উইচিং ৱেল আছে সেই ৱেলটোলৈ আমি এতিয়া গৈ আছোঁ হৈছে আপোনাৰ মনেষ্ট্ৰীত থকা উইচিং ৱেলটো কোৱা যায় যে ইয়াত আপুনি কিবা কইনছ এটা দি যদি আপুনি কিবা এটা মনতে ভাবে বুদ্ধদেৱক বিশ্বাস কৰি সৎ মনেৰে যদি ভাবে তেন্তে নিশ্চয় আপোনাৰ উইচটো ফুলফিল হয় বুলি কোৱা যায় আমিও কিবা এটা ভাবিলোঁ আৰু মনতে আৰু ইয়াতে তলতে আপোনাৰ বহুত মাছ আছে মইতো দেখি পাইছোঁ আপোনালোকে দেখা পাইছেনে নাই পোৱা নাজানো এয়া চাওকচোন মাছকেইটা কিমান ধুনীয়াকৈ ঘূৰি ফুৰিছে
টাইমটো যে কেতিয়া পাছ হৈ যায় গমেই নাপাওঁ, ইমানেই ভাল লাগে মোৰ ইয়াতে আহি। আৰু মোৰ কেতিয়াবা যেতিয়া মন চন ভাল লাগি নাথাকে, কেতিয়াবা হয় ন এনেকুৱা আমাৰ একদম মন চন ভাল লাগি নাথাকে, বহুত অশান্তি লাগি থাকে, তেতিয়া আমি ইয়াতে আহোঁ, ইয়াতে সময় পাৰ কৰোঁ আৰু একদম মাইণ্ডটো আমাৰ ফ্ৰেছ হৈ যায়। আৰু সঁচাকৈ ইয়াত যি আপোনাৰ বস্তু আছে একদম চাবলগীয়া, চালে আপোনাৰ চকু থৰ হৈ থাকিব, সঁচাকৈ ইমানেই ধুনীয়া। আৰু এইটো এটা সৰুকৈ উইচিং ৱেলে হয়। অথনিৰে পৰা কথা কৈহে আছোঁ, ভিডিঅ' কৰি আছোঁ, নিজকটো দেখাবলৈ সময়ে পোৱা নাই। এয়া মোকো দেখাই দিছোঁ আৰু অলপ আজি কিনো পিন্ধি আহিলোঁ। আৰু আমাৰ লগত আমাৰ দুজন ফ্ৰেণ্ডো আহিছে, মোৰ হাজবেণ্ডৰ লগৰ। হয়তো আপোনালোকে মোৰ আগৰটো ভ্লগত আপোনালোকে দেখিছেই, আমি একেলগে ফুৰিবলৈ যাওঁ। আৰু এয়া মোৰ হাজবেণ্ড আপোনালোকক খাই দিছে। আৰু আমাৰ ফ্ৰেণ্ডেও আপোনালোকক খাই দিছে। এতিয়া আমি এই ৰাস্তাটোৱেদি মনেষ্ট্ৰীটোৰ চাৰিওফালে এপাক মাৰি লওঁ। সঁচাকৈ ইয়াত যে ইমান ধুনীয়া ধুনীয়া কাৰুকাৰ্য আছে, কিন্তু এইবিলাকৰ নামবিলাক মই সিমান ভালকৈ নাজানো। আৰু এইফালে এখন সৰু গেট আছে, দেখিছিলে যে সেইখন আপোনাৰ কিবা কিবি ফেষ্টিভেল পাতিলে খুলি দিয়া যায়। আৰু ইয়াতে বিভিন্ন ধৰণৰ বহুত ধুনীয়া ধুনীয়া ফুল গছ আছে। আৰু এটা কথা মই ক'বলৈ পাহৰিছোঁ আপোনালোকক, ইয়াতে ফাকিয়ালসকলৰ এটা মেইন ফেষ্টিভেল, মেবি এইটো আপোনাৰ মাৰ্চ এপ্ৰিল তেনেকুৱা সময়তে পাতে, এটা ৱাটাৰ ফেষ্টিভেল হয়, পৈ চাংকেন বুলি কয় নেকি। যদি মোৰ নামটো কোৱাত ভুল হৈছে তেন্তে আপোনালোকে ক্ষমা কৰিব। পৈ চাংকেন তেওঁলোকে ইয়াতে বহুত ধুনীয়াকৈ বহুত ডাঙৰকৈ পাতে। আৰু বুদ্ধ পূৰ্ণিমাও ইয়াত বহুত ধুনীয়াকৈ পতা যায়। চাৰিওফালে বুদ্ধ পূৰ্ণিমাৰ দিনাখন কেণ্ডেল জ্বলাবলৈ দিয়া হয়। এইবাৰ আহিম বুলি ভাবিছিলোঁ, কিন্তু ক'ভিডৰ কাৰণে সেয়া সম্ভৱ নহ'ল। নেক্সট বাৰ চাওঁ, যদি পাৰোঁ নিশ্চয় আহিম। মোৰ যে হাজবেণ্ডৰ লগত ফটো মৰা হোৱাই নাই, চ' এতিয়া অলপ তেখেতৰ লগত দুখনমান ফটো মাৰি লওঁ। মনেষ্ট্ৰীৰ পৰা ওলাই যোৱা আগত আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ, নহয়নে বাৰু ধুনীয়া? আৰু আজি এই বুদ্ধিষ্ট মনেষ্ট্ৰীটো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। মনেষ্ট্ৰীৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যাওঁ নদীৰ পাৰলৈ। মইতো আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱেই নহয় যে মনেষ্ট্ৰীৰ ওচৰতে আপোনাৰ বুঢ়ীদিহিং নদীখন আছে। গতিকে ব'লক তেন্তে আমি এতিয়া বুঢ়ীদিহিং নদীৰ পাৰৰ সুন্দৰ পৰিৱেশটো উপভোগ কৰোঁগৈ। এইফালেদি তেওঁলোকৰ গাঁৱলৈ যায়। আৰু এটা কথা, এই ফাকিয়াল গাঁওখন আপোনাৰ অসমৰ ভিতৰতে এখন ডাঙৰ ফাকিয়াল গাঁও বুলি জনা যায়। ইয়াৰে পৰিৱেশবিলাক দেখিছেনে কিমান চাফ চিকুণ। ইয়াৰে গাঁৱৰ মানুহে সকলোবিলাক ইয়াৰ চাফ চিকুণ নিজেই কৰে, সকলোৱে মিলা প্ৰীতিকৈ কৰে। ইয়াতে আপোনাৰ স্কুল আছে এখন, আৰু এইটো হৈছে এইফালে চাওক, এইটো এটা মিউজিয়াম হয়, কিন্তু এতিয়া বন্ধ আছে। আৰু এয়া আমি এতিয়া নদীৰ পাৰ পালোহি, ষ্টেপেদি অলপ তললৈ নামি যাব পাৰি। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? আৰু আমি একদম পূৰা ধুনীয়া টাইমত আহি পাইছোঁহি। এতিয়া আপোনাৰ প্ৰায় বেলি ডুবিবৰ হৈছে। সঁচাকৈ আকাশ আৰু পানী মিলি ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে, চায়ে ভাল লাগিছে। আৰু এনেকৈ নদীৰ পাৰত থাকি গধূলি সময়ত বহুত ভাল লাগে। আপোনালোকৰ বাৰু ভাল লাগেনে? বতাহ আৰু তাতে ইমান ধুনীয়া পৰিৱেশ পালে আৰু কি লাগে আমাৰ, নহয়নে? সঁচাকৈ আজি ইয়াতে আহি বহুত ভাল লাগিল। ইমান ধুনীয়া পৰিৱেশৰ মাজত অলপ সময় অতিবাহিত কৰিব পাৰিলে চবৰে ভাল লাগে, নহয় জানো? তো বন্ধুসকল, এতিয়া গধূলি হ'ব হৈছে আৰু আমি এতিয়া ঘৰলৈ তেন্তে গৈ থাকোঁ। নদী পাৰৰ যি সুন্দৰ পৰিৱেশ
ঠাণ্ডা বতাহে আমাৰ সকলোৰে একদম দেহ মন হাত পেলাই দিছিল আৰু লগতে থকা এই মনেষ্ট্ৰীৰ যি ধুনীয়া কাৰুকাৰ্য যি ধুনীয়া আৰ্কিটেকচাৰ তাৰ বিষয়ে মই নকলেও হয়তো আপোনালোকে ভিডিঅ'ত দেখি গম পাইছে গতিকে কেতিয়াবা যদি আপোনালোকে দুলীয়াজান বা নাহৰকটীয়া ছাইডে আহে তেন্তে এই বুদ্ধিষ্ট মনেষ্ট্ৰীলৈ নহাকৈ নাথাকিব আৰু মৰমৰ বন্ধু বান্ধৱীসকল আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেন্তে জল্দি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ট্ৰেভেল ব্লগৰ কাৰণে বেলেগ ধৰণৰ ভিডিঅ'ৰ কাৰণে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই ভৱিষ্যতে দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকলৈ আহে তেন্তে বন্ধুসকল আজিলৈ আহিছোঁ সুস্থ থাকক